তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ৱেলকাম বেক টু মাই চেনেল বিশ্বজিৎ বৰুৱা চেনেললৈ স্বাগতম জনাইছোঁ। তো গাইজ আজি বৰ্তমান এতিয়া ওলাইছোঁ আমি সৰু পথাৰ, আৰু সৰু পথাৰ যাম লগত আৰু যাব মোৰ কাৰণটো তাৰহে, মোৰ নহয়, মই লগত ওলাইছোঁ দেই। তো চাই থাকক ভিডিঅ'টো শেষলৈ, আৰু ধৰক যাওঁতে অলপ দেখুৱাই যাম আপোনালোকক কিমান কি পাৰোঁ আৰু। তো বাই, এতিয়া গৈ থাকোঁ। তো গাইজ আমি আহি পেলাই এইফালে ৰেল লাইনৰ ওচৰ পালোহি। এতিয়া এইটো উঠাব লাগিব পাহাৰ, সেইখন লৈ থাকা কাগজখন, সেইখন গ'লে মোৰ চেচ আৰু গম পাই নহয় আৰু বোকা লাগিলে নি। আৰু তো গাইছ আমি ৰৈ আছোঁ এইখিনি এইটো কাৰণে নহয়, এইখিনি ট্ৰেইনখন আহিছে। ট্ৰেইনখন গ'লে আমি হয়তো বাইকখন পাৰ কৰাব লাগিব, নহ'বা বহুত দেৰি উঠিব লাগিব, গম লৈ থাকিব লাগিব। ট্ৰেইন আহে নে কি এনে, নহ'বা ফচি গ'লে এইখিনি নালাগে গাইছ। এতিয়া ট্ৰেইনখন আহিছে, আপোনালোকক দেখুৱাই দিছোঁ অকণমান চক ওচৰৰ পৰা। এতিয়া মই বাইকখন পাৰ কৰা লওঁ, ট্ৰেইনখন গ'ল, নহ'বা অকণমান দিগদাৰ হৈ যায়, গমটো লৈ থাকিব লাগে ন। ঘপকৈ কেতিয়া কোন টাইমত ওলাই যাব হিচাপ নাই তো এতিয়া গৈ থাকোঁ। তো একদম ৰাস্তাত দেখুৱামগৈ, ব'লক। সেয়া বৰপথাৰ পাই গ'লোঁ আমি দুটা বাৰান্দা এটা খাই আৰু ধুনীয়াকৈ আকৌ এতিয়া গৈ থাকোঁ। আকৌ একবাৰ সৰু পথাৰ লগ পাম। তো সেইকাৰণে আমাৰ বৰপথাৰ টাউনখন আৰু সৰু পৰা বৰ বিশেষ ডাঙৰ নহয়। তো চাই থাকক ভিডিঅ'টো। পথাৰ পৰা আহি পালোহি। এতিয়া আহি পেলাই ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ, গা পা ধুলোঁ, ধুনীয়াকৈ ধুই কৰি আজৰি হ'লোঁ। আৰু এতিয়া ঘৰত অলপ টাইম নাছিলোঁ, তো এতিয়া অকণ গাঁৱৰ ফালে ওলাই যাওঁ, তাৰপিছত আকৌ আহিমগৈ আৰু অকণমান টাইম এনেই ওলাই যাওঁ গধূলি টাইমত। কথাটো বেলেগটো, আৰু তাত গৈ মই আপোনাৰ তাত দেখুৱাল নহ'লে ভিডিঅ'টো, তো অলপ কাম বেলেগ আছিলে, সেইকাৰণে তাত দেখুৱাল নহ'লে।